বেডিং পথটো একোৱে ঠিক কৰা নাই জানা, বহুত কাম কৰি আছে। কেনেকৈ কৰো যোৱাব বুলি? দুখ লাগিলেও যাবলৈ দিবই লাগিব মাজনী। কৰ্মব্যস্ত এই পৃথিৱীত মানুহ যন্ত্ৰৰ দৰে ঘূৰি ফুৰিবই লাগিব। বাধা দিলে হ'ব জানো? বৰদেউতা, ঘৰলৈ যোৱা চন্দন মইনা, দেউতাৰে বাট চাই আছে চাগৈ। যাওঁ বৰদেউতা, কালিলৈ যোৱাৰ সময়ত আশীৰ্বাদ দিবলৈ যাব কিন্তু। যাম যাম, কিয় নাযাম। দেউতাৰ লগত মই কথা পাতিয়ে আহিছো নহয়। কালিলৈ আমি দুয়োটাই তোমালোকক ষ্টেচনত থৈ আহিমগৈ। আহোঁ জুৰি। মাজনী, তহঁতৰ কথাবোৰতো মই নজনা নহয়। বৰ সুখী হ'ম তই মোৰ বন্ধুৰ ঘৰত বোৱাৰী হৈ থাকিলে। সময় আহকচোন বাৰু, আমি আগবাঢ়িম নহয়। চাহ একাপ খাব নেকি দেউতা? নালাগে দে কষ্ট কৰিব। ইয়াৰ কাপোৰ কানিবোৰ ঠিক কৰিলি নে? ঘৰত নাই হ'ব লাগি। পেহীহঁতৰ ঘৰলৈ গৈছে। যাওক দে যাওক, সকলোকে মাতবোৰ কৰি আহক। কেতিয়াকৈ ঘূৰি আহিব পাৰে তাৰতো কোনো ঠিকনা নাই। মই ভাবিছিলো ৰতন আহিলা। বহা বহা ৰতন, বহিবলৈ মোৰ হাতত সময় নাই ছাৰ। বিশেষ কথা এটাৰ বাবে মই আহিলো। কোৱাচোন কি কথা? ছাৰ, আপোনাৰ অৱস্থাটো দেখি কথাটো কবলৈ অলপ বেয়াই লাগিছে। তথাপি নকলেতো মোৰ প্ৰাপ্যখিনি মই নাপাওঁ। আপোনাৰ পৰা পাব লগা টকাখিনি হিচাপটো নিশ্চয় মনত আছে? আছে আছে ৰতন, কিয় নাথাকিব। সুধে মোলে হিচাপ কৰিলে 50,000 মান নহ'ব জানো? কি কথা কোৱাহে তুমি? চিনাকি মানুহ বুলি তুমি বিপদত সহায় কৰি আহিছা। ইয়াৰ সুদ ভৰিব লাগে বুলিতো তুমি আগতে মোক কোৱা নাছিলা। অ' ছাৰ, মই বিজনেছ কৰা মানুহ ছাৰ, বিজনেছ। গতিকে দামৰ ষ্টাইলবিলাকো সেই বিজনেছৰ লেখীয়াই আৰু। টকাখিনি মোক লাগে ছাৰ। তুমি ইমান সুবিধাবাদী বুলি মই ভবা নাছিলো। হ'ব যোৱা হ'ব, আৰু কেইদিনমান তুমি অপেক্ষা কৰা গৈ, মই নিজেই তোমাৰ হিচাপ মতে পৰিশোধ কৰিম। যোৱা। মই কিন্তু আৰু বেছি দিন অপেক্ষা কৰিব নোৱাৰো ছাৰ। কথাটো মনত ৰাখি থলে ভাল। এসপ্তাহমান সময় দিলো আৰু আপোনাক। সময়মতে নাপালে কিন্তু মোৰ খং উঠি যাব। মই আহো ছাৰ। যোৱা, মই ব্যৱস্থা কৰিম। যোৱা। দেউতা, ইমান টকা তুমি ধাৰলৈ কিয় লৈছিলা? এইবোৰ তহঁতে নুবুজিবিও মাজনী। দৰমহা নোপোৱা এজন মাষ্টৰৰ ঘৈণীয়েকৰ চিকিৎসাৰ বাবে আনৰ ওচৰত হাত নেপাতি কি কৰিব পাৰো? দেউতা, এতিয়া কি কৰিবা? ইমান টকা কেনেকৈ দিবা? সেয়া তহঁতে চিন্তা কৰিব নালাগে দে। কি ব্যৱস্থা কৰিব লাগে মই কৰিম। কিন্তু মই আচৰিত হৈছো ৰতনৰ অন্যায়বোৰ দেখি। 20,000 টকা সি মোক সহায় কৰিছো বুলি কৈ 50,000 টকা আদায় কৰিব খুজিছে। যিটো ৰতনক কৰি এডাল এডালকৈ আঁচ টানি যোগ বিয়োগ অংকবোৰ কৰিবলৈ শিকাইছিলো, সেইটো ৰতনে আজি মোৰ জীৱনৰ লগত অংক কৰিব পৰা হৈ গ'ল। স্বাৰ্থৰ যোগ অংকটো কি মোৰ লগতে কৰি পেলালেও মাজনী।